নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰেখা গাৰ্ডেনিঙলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত মোৰ এটা হেঙিং পট শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন। এইটো যে দেখিছে, এইটো এটা মোৰ হেঙিং পট। হেঙিং পট মানে এইটো এটা বেলেগ এটা বৈশিষ্ট্য আছে, যিহেতু এইটো এটা কেৰকেটুৱাই খোৱা নাৰিকল। বাৰীত নাৰিকল গছত কেৰকেটুৱাই নাৰিকল খাই তললৈ পেলাই দিছিলে। তাৰপিছত মই দেখিলোঁ, তাৰপৰা দেখি নাৰিকলটো মই বুটলি আনিলোঁ। বুটলি আনি ভাবিলোঁ ইয়াৰ পৰা এটা মই হেঙিং পট বনাম। তাৰপিছত পটটো বনাবলৈ মই লাগি গ'লোঁ। এনেকৈ নাৰিকলটো লৈ এনেকৈ জোঙাল কটাৰী এখনে ভিতৰ ফালৰ পৰা খুচৰি এনেকৈ তলফালে এটা ফুটা কৰিলোঁ। ফুটা কৰি মাটি প্ৰস্তুত কৰিলোঁ। মাটিটো 50% মাটি আৰু অলপ বালি আৰু গোবৰ সাৰ মিহলি কৰি এনেকৈ মানে মাটিটো বনাই পেলাই মাটিটো মিহলি ভালকৈ বনাই ল'লোঁ। বনাই লৈ পেলাই এনেকৈ এইপিনে কেৰকেটুৱাই খোৱা ফুটাটো পিনে মই মাটিটো ভৰাই দিলোঁ। তাৰপিছত এই গছজোপা যে দেখিছে, এইজোপাৰ নামটো মই টেংগল হাৰ্ট বুলি জানো। আৰু বেলেগ কিবা নাম আছে যদি মই নাজানো। যদি বেলেগ নাম আছে আপোনালোকে জানে যদি মোলৈ মেছেজ কৰি জনাবচোন। মইতো বাৰু সেই বুলিয়ে জানো, সেই টেংগল হাৰ্ট বুলিয়ে জানো। তাৰপিছত ইয়াৰে কেইটামান আগ মই এনেকৈ ৰুই দিছিলোঁ। তাৰপৰা ৰুই দি এই গছখিনি তাৰ আগকেইটা ৰোৱা প্ৰায় এইটো 2 মাহমানহে হৈছে। 2 মাহমানতে ইমান ধুনীয়াকৈ গ্ৰ' কৰিছে, দেখিছেনে? টাবটো একদম মানে কিমান ধুনীয়া লাগিছে। নাৰিকলটো লুকাই সুদা গছজোপাই হৈ আছে। ইমান ধুনীয়া ডাঠ গ্ৰীণ, দেখিছেনে? এইজোপা গছ আকৌ কি হয়, বেছি ৰ'দত থ'লে পাতবিলাক ৰঙা পৰি আৰু কিবা বেয়া হৈ যায় মানে গছজোপা। সেইকাৰণে ইয়াক মানে বেছি ৰ'দ পৰা স্থানত থ'ব নালাগে। সেইবাবে মই এই বাৰাণ্ডাৰ গ্ৰিলতে আঁৰি দিছোঁ। আঁৰি পেলাই ইয়াত একেবাৰে ৰ'দ নপৰাও নহয়, দুপৰীয়া সময়ত প্ৰায় 2 ঘণ্টামান এইখিনিত ৰ'দ পৰে। তাৰপিছত আৰু বেছিভাগ সময় ছাঁ পৰি থাকে। তেনেকৈয়ে মানে এই গছজোপা মই ইয়াতে ৰুই দিছোঁ। ইমান ধুনীয়াকৈ গ্ৰ' কৰিছে, দেখিছেনে? পানীটো মই দি থাকোঁ, সদায় নিদিওঁ, যিহেতুকে মোৰ টাবটো ভিতৰত থৈছোঁ। ভিতৰত থোৱা টাবত ইমান সদায় পানী নিদিলেও হয়। সেইবাবে 2 এদিনৰ মূৰে মূৰে এনেকৈ ইয়াত মই পানী দি থাকোঁ। আৰু ইমান ধুনীয়া হৈছে টাবটো, দেখিছেনে? ইমান ধুনীয়া হৈছে। ইমান ধুনীয়া টাব যদি সঁচাকৈ নাৰিকল এটা পাই বনাব পাৰি, টকা খৰচ কৰি টাব কিনা কোনো চাগে অৰ্থই নাথাকিলে। তেনেকৈ মানে মই এইটো আৰু কিবাকিবি নাৰিকলত ফুল ৰুব পাৰি। মই ৰুলে মানে পিছত আপোনালোকক দেখুৱাম। কিন্তু এতিয়া সদ্যহতে মই এইটোৱে বনাইছোঁ। মানে শ্ব'টোনো কেনেকুৱা হয় সেইটোকে চাবৰ কাৰণে মই বনাইছিলোঁ। এতিয়া দেখিছোঁ ইমান ধুনীয়া শ্ব' উঠিছে। আৰু ভৱিষ্যতে মই আৰু কিবাকিবি এনেকৈ টাব বনাম। এইখিনি দেখিছেনে? এই গছখিনি আৰু দীঘল হৈছিলে। তাৰপিছত মই ইয়াৰ পৰা অলপ আগ কাটি পেলাই মই আৰু এটা বেলেগ টাব বনাইছোঁ। এইটো অৱশ্যে মই প্লাষ্টিকৰ পটত ৰুইছোঁ। যিহেতু এইখিনি মই অনলাইন অৰ্ডাৰ কৰি আনিছিলোঁ কেইটামান টাব। ইয়াতে ৰুইছোঁ। এতিয়া ৰোৱা বেছি দিন হোৱাই নাই, আজি 4-5 দিনমান হৈছে। এইখিনিও ধুনীয়া হ'বগৈ। তেতিয়া ধুনীয়া হ'লে মানে আপোনালোকক দেখুৱাম। এনেকৈ মানে মই বনাইছোঁ। ইয়াত কোনো ফাংগিচাইড কিবাকিবি কীটনাশক মই একো দিয়া নাই বৰ্তমানলৈকে। একো দিব লগা হোৱাই নাই। ইমান ধুনীয়া হৈ আছে, ভিতৰতে আছে। যিহেতুকে কেতিয়াবা যদি পোক চোক লাগে তেতিয়াহ'লে চেটিয়াম, আৰু পাত চাতবোৰ যদি বেয়া হৈ যায় তেনেকৈ দিম। কিন্তু এতিয়ালৈকে মই একো দিয়া নাই যদিও ইমান ধুনীয়া হৈ আছে টাবটো, দেখিছেনে? এইটো এনেকৈ আপোনালোকে বনাই চাবচোন। মই বনোৱা নিচিনাকৈ ইমান ধুনীয়া লাগিছে। এয়া দেখিছেনে? এনেকৈ মই বাৰাণ্ডা গ্ৰিলতে আঁৰি দিছোঁ। প্লাষ্টিকৰ ৰছীত নাৰিকলটো আঁৰি দিছোঁ। ইমান ধুনীয়া লাগিছে। এইখিনিত কিমান ধুনীয়া ডাঠ গ্ৰীণ হৈছে, দেখিছেনে? এয়া ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ অহা বন্ধু বান্ধৱীসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।